Hello, good morning everyone. Welcome to our channel Happy Life Korobi Maini. আজি আপোনালোকৰ লগত মই এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিবলৈ লৈছো যিকেটা বিষয়ে আজি আপোনালোকক কম ভালকৈ শুনিব আৰু দৈনন্দিন জীৱনত সেইটো প্ৰয়োগ কৰিব আশা কৰিছো আপোনালোকৰ জীৱনটো খুবেই সুন্দৰ হ'ব এটা সময়ত ময়ো বহুত ডিপ্ৰেছনত ভুগিছিলোঁ বহুত খং উঠি থকা হৈছিলে বহুত দুখ লাগি থকা হৈছিলে কিন্তু দৈনন্দিন জীৱনত মই এইকেইটা প্ৰয়োগ কৰি বৰ্তমান মই যথেষ্ট সুখী হৈছোঁ আৰু দিনে দিনে দেখিবলৈ ধুনীয়া হৈছোঁ নিশ্চয় আপোনালোকে ধৰিবলৈ পাইছে আৰু এই ধুনীয়া হোৱাৰ তথা সুখী হৈ থকাৰ টিপছনো কি আজি তাৰ বিষয়ে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ ভিডিঅ'টো শেষলৈকে চাব মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ঘৰৰ পিছপিনে আৰু এয়া দেখিছে পুৰা গছ বন একদম ভৰি আছে তথাপিও এই সেউজীয়াখিনি চাই মোৰ খুবেই ভাল লাগে সেয়ে আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে কৰোঁ তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আপোনালোকে যদি নিজে সুখী হ'বলৈ বিচাৰিছে বা আপোনালোকৰ দৈনন্দিন জীৱনটো একঘেমীয়া হৈ গৈছে আৰু ইয়াৰ পৰা আপোনালোকে কিছু ব্যতিক্ৰম কৰিব বিচাৰিছে তথা সুখী হ'বলৈ বিচাৰিছে তেতিয়াহ'লে মই আপোনালোকক প্ৰথমেই কওঁ যে আপোনালোকে মনতে এই দুটা বস্তু আপোনালোকে থিৰাং কৰি ল'ব এক নম্বৰতে আপুনি যিহেতু বৰ্তমান সময়ত দুখী হৈ আছে কিয় দুখী হৈ আছে সেইটো আপোনালোকে জানিবলৈ চেষ্টা কৰিব যদি আপোনালোকে অতীতৰ কিবা বেয়া কাৰণে বেয়া হৈ যোৱাৰ বাবে আপোনালোকে দুখী আছে বা সেইটোকে লৈ বৰ্তমানে আপোনালোকে দুখী হৈ আছে এই যদি তেনেকুৱা কিবা কাৰণ আছে তেতিয়াহ'লে আপোনালোকে সেই বেয়াটোক স্বীকাৰ কৰিব আৰু স্বীকাৰ কৰি একচেপ্ট কৰি আপোনালোকে মানি ল'ব যে হয় মোৰ লগত এইখিনি বেয়া হৈছে আৰু এই বেয়াখিনি মই মানি লৈছোঁ আৰু মই জীৱনটো পুনৰবাৰ মই নতুনকৈ জীয়াব বিচাৰিছোঁ আৰু মোক এইখিনি শক্তি মই নিজেও ল'ব বিচাৰিছোঁ আৰু ভগৱানেও যাতে মোক এইখিনি শক্তি প্ৰদান কৰে এই কথাষাৰি কৈয়ে আপোনালোকে আপোনালোকৰ দৈনন্দিন জীৱনৰ পুৱাৰ ভাগতে এই কথাষাৰ আপোনালোকে মুখেৰে উচ্চাৰণ কৰিব তথা আপোনালোকে নিজৰ মনৰ ভিতৰতে সেইটো থিৰাং কৰি ল'ব দুই নম্বৰতে আজিকালি যিহেতু আপোনালোকে দেখিব পাইছে বিভিন্ন ধৰণৰ ৰোগে দেহাটোত থিতাপি লয়হি ইমান যিবিলাক বেমাৰ আগতে আমি মুখত ক'বলৈ ভয় সেইবিলাক আজিকালি ঘৰে ঘৰে মুখে মুখে প্ৰচলিত হ'বলৈ ধৰিছে সেইবাবে আপুনি আপোনাৰ যদি হোৱা নাই এতিয়ালৈকে তেনেকুৱা একো ডাঙৰ বেমাৰ বা হৈও আছে আপোনালোকে সেইটোক মনটো ভাগি নিব বা যদি হোৱা নাই সেইসকলে ভগৱানক ধন্যবাদ দিব যে এতিয়ালৈকে মোৰ তেনেকুৱা কোনো বেমাৰ আজাৰ হোৱা নাই গতিকে মই জীয়াই থাকোঁতেই তথা জীৱিত কালতে মই নিজৰ দেহাটোৰ মই যতন ল'ম আৰু মই নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ সচেতন হ'ম আৰু যদি মোৰ গাটো বেয়াও হৈ আছে গতিকে মই আজিৰ পৰা মোৰ দেহাটো মই বডিটো মই সম্পূৰ্ণ চফা কৰিবলৈ বা ভাল কৰিবলৈ মই যত্ন কৰিম তথা এই মন আৰু দেহা এই দুইটাই যেতিয়া আপোনালোকৰ ভালে থাকিব তেতিয়াহ'লে আপোনালোকৰ দৈনন্দিন জীৱনৰ প্ৰত্যেকটো মুহূৰ্তই সুখী হৈ থাকিব তেতিয়াহ'লে আজি জানো হওকচোন এনে কি 5টা টিপছ আছে যিকেইটা টিপছ আপোনালোকে অৱলম্বন কৰি আপোনালোকৰ জীৱনটো দীঘলীয়া তথা সুখৰ আৰু মধুৰ কৰিব পাৰে বেছি ডাঙৰ ডাঙৰ টিপছ নিদিওঁ বা বেছি বহলকৈও ব্যাখ্যা কৰি নাথাকোঁ সকলোবিলাক মই চমুকৈ আপোনালোকক আলোচনা কৰিম এক নম্বৰ টিপছটো হৈছে আপোনালোকে যেতিয়াই বহিব বা নতুবা কিবা বাহন চলাব মুঠতে বহাৰ কাৰ্যবিলাকত আপোনালোকে সদায় একদম মেৰুদণ্ড পুৰা পোন কৰি আপোনালোকে বহিবলৈ আৰম্ভ কৰক আজিৰে পৰাই চকীখনত বহিলেও এনেকৈ কোজা হৈ নবহিব বাইকখন চলালে গাড়ীখন চলালেও এনেকৈ কোজা হৈ নাথাকিব ভাত খাই উঠি আপোনালোকে এনেকৈ পৰি নিদিব বা কোজা হৈ নাথাকিব আপোনালোকে যদি প্ৰত্যেক দিনৰ 24 ঘণ্টাই নোৱাৰে এটলিষ্ট গোটেই দিনটোৰ 3 ঘণ্টা হ'লেও আপোনালোকে মনতে থিৰাং কৰিব যে মই মেৰুদণ্ড পোন কৰি বহিম আপোনালোকে যদি এই ক্ষেত্ৰত মন দি পেনে 20 দিনলৈকেও এই কামটো কৰে তেতিয়াহ'লে আপোনালোকে দেখিব আপোনালোকৰ জীৱনটোত কিমানখিনি সলনি হৈছে মন মগজ দেহা এই সকলোবিলাকেই আপোনালোকৰ সেই মেৰুদণ্ড থিয় হৈ বহাৰ পৰাই কিমান সজীৱ কৰি ৰাখিব আপোনাক কিমান এক্টিভ কৰি ৰাখিব আপুনি সেই কথা মন কৰিব তেতিয়াহ'লে 3 ঘণ্টা সময় হ'লেও আপোনালোকে মেৰুদণ্ড পোন কৰি বহিবলৈ শিকিব বা বহিব আজিৰে পৰা মই আশা কৰিছোঁ আপোনালোকে এই কামটো আজিৰে পৰাই আৰম্ভ কৰিব 2 নম্বৰ টিপছটো হৈছে আপোনালোকে সদায় পুৱা যেতিয়া বিচনাৰ পৰা উঠিব উঠোতে
সদায় সু কাটি কৰি পিনে উঠিব। সোঁ ছাইডটোৱেদি এনেকৈ মানে ছাইড কৰি পিনে উঠিব, বাওঁ ছাইডে নুঠিব। কোৱা হয় যে বাওঁ ছাইডে যদি কাটি কৰি পিনে পুৱাৰ ভাগত উঠা হয় তেতিয়া দেহাৰ বহুত বেয়া এনাৰ্জিবিলাক লৈ উঠা হয়, হয়তো দিনটোলৈ বেয়া লাগি থাকিব, মনটো বেয়া লাগি থাকিব। গতিকে মন কৰিব সদায় পুৱা উঠোঁতে আপোনালোকে সোঁ কাটি হৈ উঠিব আৰু আপোনালোকে হাত দুখন এনেকৈ মোহাৰি চকুত এনেকৈ দিবলৈ আৰম্ভ কৰিব, তথা আপোনালোকে মনতে ধন্যবাদ দিব নিজকে যে আকৌ এটা নতুন দিন পালে, আৰু ভগৱানক ধন্যবাদ দিব, মাটিক ধন্যবাদ দিব। যিমানেই আপুনি ধন্যবাদ দিবলৈ শিকিব সিমানখিনি আপোনাৰ জীৱনটো সুন্দৰ তথা মধুৰ হ'ব। আৰু হাতকেইখন এনেকৈ কৰা মানে আপুনি আচলতে আপোনাৰ যদি টোপনিও ধৰি আছে বা আপোনাৰ কিবা গাটো বেয়া লাগি আছে, যেতিয়া আপোনালোকে হাতকেইখন দুইখন হাত মোহাৰি এনেকৈ চকুত দিব তেতিয়া আপোনালোকৰ শৰীৰটো আচলতে সাৰ পায় আৰু শৰীৰৰ অংগবিলাক আপোনালোকৰ সাৰ পাই জাগ্ৰত হয়। সেয়ে সদায় পুৱা উঠি নিজৰ হাত দুখন মোহাৰি আপোনালোকে চকুত এইদৰে দিব। 3 নম্বৰ কাৰণটো আছিলে সদায় আপোনালোকে যিমান পাৰে ৰাতি সোনকালে শুবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ টোপনিটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ দেহাটোৱে নিজে জানে যে কিমান সময় শুব লাগে। আপোনালোকে নিশ্চয় মন কৰিছে কেতিয়াবা ৰাতি যদি আপোনালোকে সোনকালে শুই যায় তেতিয়াহ'লে ৰাতিপুৱা নহওঁতেই আপোনালোকে সাৰ পাই যায়, অৰ্থাৎ আপোনাৰ দেহাটো যিমানখিনি ভাগৰ মাৰিব লাগিছিলে সেই ভাগৰখিনি মাৰি দিয়ে আৰু তথা দেহাটোৱে নতুনকৈ আকৌ সজীৱ হ'বলৈ ষ্টাৰ্ট কৰে। গতিকে আপোনালোকে যিমান পাৰে এলাৰ্ম ক্লকত নুঠি নিজে উঠিবলৈ কাৰণে চেষ্টা কৰিব। আৰু টোপনিটো যেতিয়াই আপোনাৰ ভাল হ'ব, আপোনাৰ ৰাতি সোনকালে টোপনি গৈ ৰাতিপুৱা যিমান সোনকালে সাৰ পাব সিমান সোনকালে আপোনাৰ দেহ মন সজীৱ থাকিব আৰু দিনটোৰো মধুৰ হৈ থাকে। ঠিক সেইদৰে 4 নম্বৰ টিপছটো হৈছে আপুনি যেতিয়া ৰাতি সদায় শুবলৈ যাওঁতে আপুনি এনেকৈ ভাবিব যে মোৰ হাতত আৰু 5 মিনিট সময় আছে, মই এই সময়খিনিৰ পিছত হয়তো মই মৃত শৰীৰ এটাত থাকিম। নিজে ভাবিব সেনেকৈ মৃত শৰীৰ এটাত থাকিম, বা মই কোনোবা মেডিকেলতে মই অচেতন অৱস্থাত মই পৰি আছোঁ, কিন্তু আজিৰ দিনটোত মই যিখিনি কাম কৰিলোঁ সেই কামখিনি মোৰ বাবে উপযোগী হয়নে বা সেই কামখিনি মই ভাল কাম কৰিছোঁনে, এই বস্তুটো আপোনালোকে সদায় নিজৰ মনৰ মাজত ৰিয়েলাইজ কৰিব বা নিজকে নিজে আপোনালোকে আলোচনা কৰিব যে আজি মই দিনটোত যিখিনি ভাল বেয়া কাম কৰিলোঁ সেই কামখিনি মোৰ বাবে ভাল হৈছেনে, বা মই প্ৰত্যেকটো দিনেই উপভোগ কৰিছোঁনে, মই আজিৰ দিনটো সুন্দৰকৈ উপভোগ কৰিলোঁ নে, কিন্তু অলপ পিছততো মই মৰি যাম, মই গতিকে এই পৃথিৱীত থাকোঁতেই মই কি কৰিছোঁ সেই বস্তুটো যদি আপুনি এবাৰ চাই মানে পিছলৈ চাব নালাগে, জাষ্ট আজিৰ দিনটোত মই এনেকুৱা কি কাম কৰিলোঁ বা মই আজিৰ দিনটোত হেপ্পী থাকিলোঁ নে যে মই অলপ পাছততো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম। সেই বস্তুটো যেতিয়া আপোনালোকে আৰম্ভ কৰিব নহয় তেতিয়া নেক্সট ডে এনেকুৱা লাগে চালা মই যদি আজি মৰি যাওঁ বা কালি যদি মই মৰি যাওঁ, আমি কওঁ যে জীৱনটোত কচুপাতৰ পানী আজি আছোঁ কালি নাই, সেনেকৈ কৈও আমি বেয়া কাম কৰোঁ, কিন্তু কেতিয়াবা আমি ধৰক কিবা ভুল হৈ যায়। সেই ক্ষেত্ৰত যদি আপুনি ৰাতি শোৱাৰ আগতে প্ৰত্যেক দিনাই যদি সেইটো কথা ভাবে তেতিয়াহ'লে নিশ্চয় আপোনালোকে দেখিবলৈ পাব নেক্সট ডে'টো ইমান সুন্দৰ হয় নহয়। মনলৈ বেয়া ভাৱ আহিলেও বা খং আহিলেও কিবা আহিলেও যা নালাগে, মই মানে আজিৰ দিনটো পূৰা উপভোগ কৰিম, কাৰণ ৰাতিলৈ হয়তো মোৰ কিবা এটা হৈও যাব পাৰে, গতিকে মই আজিৰ দিনটো পূৰা হেপ্পী থাকিম। চ' যেতিয়া আপুনি নিজে হেপ্পী থাকিবলৈ বিচাৰিব বা নিজে এক্টিভ হৈ থাকিব সেইখিনি সময়তে আপোনালোকৰ মানে শৰীৰটো এক্টিভ হৈ থাকিব, মনটো এক্টিভ হৈ থাকিব, তথা আপোনালোকৰ দিনটোৱে হেপ্পী থাকিব। আৰু এটা কথা, যিমান দিনলৈকে আপুনি হেপ্পী থাকিব সিমান দিনলৈকে আপোনাৰ মানে আয়ুসো দীঘল হৈ থাকিব। মন কৰিব দুখত থকা মানুহৰ আয়ুস কম, গতিকে সদায় সুখত থাকিব আৰু পৃথিৱীত থকা সময়খিনিত সুন্দৰকৈ উপভোগ কৰিব। য়েছ, আৰু লাষ্ট টপিকটো হৈছে 5 নম্বৰ টপিকটো হৈছে যে আপুনি মই যিহেতু কৈছোঁৱেই যিমান পাৰে ধন্যবাদ দিবলৈ শিকিব, নিজক ধন্যবাদ দিব, ভগৱানক ধন্যবাদ দিব, আকাশ পানী বায়ু মাটি গছ গছনি উশাহ নিশাহ আপুনি আপোনাৰ দৈনন্দিন ব্যৱহৃত বস্তুবিলাককো আপোনালোকে ধন্যবাদ দিব পাৰে, যিহেতু প্ৰত্যেকটো বস্তুৱে আমাৰ জীৱনৰ লগত মানে সংযোগ হৈ থাকে। গতিকে মানুহক ধন্যবাদ দিয়াৰ লগতে আপোনালোকে প্ৰকৃতিখনকো এই সকলোবিলাক বস্তুকে ধন্যবাদ দিবলৈ যত্ন কৰিব। যিমানেই আপোনালোকে ধন্যবাদ দিবলৈ শিকিব সিমানেই আপোনালোকৰ জীৱনটো মধুৰ হ'ব। 5 নম্বৰ টপিকছটো হৈছে যে আপোনালোকে এইদৰে ভাবকচোন যে
এতিয়া আপোনাৰ মাথাত কোনোবা এনেকৈ গান এটা দি দিলে হা আপুনি কি মানে কি আৰু আপোনাৰ জীৱনটোৰ প্ৰতি কিবা মানে মোহ নোহোৱা হৈ যাব নেকি আপোনাৰো নিশ্চয় জীয়াই থাকিব মন যাব হয়নে নহয় বাৰু বা আপুনি এতিয়া ভাবক যে কালি ৰাতিটোতে বহুত মানুহ মৰি গ'ল একদম লাখ লাখ মানুহ মৰি গ'ল কিন্তু আপুনি জীয়াই থাকিলে বা আপোনাৰ প্ৰিয় 4-5জন মানুহ মা দেউতা বা অন্যান্য কোনোবা মানুহ এতিয়াও বাচি আছে গতিকে কিমান মানে ধন্যবাদ দিবলগীয়া বস্তু নহয়নে বাৰু আপুনিতো নিজেই আকৌ এটা দিন পাইছে সেইটো দিনৰ বাবে এটা আপুনি ধুনীয়া হাঁহি দিয়ক আকৌ আপোনাৰ লগতে নিজৰ মা দেউতা বা আপোনাৰ প্ৰিয় কোনোবা ব্যক্তিসকলো যে জীয়াই আছে আপুনি চকুৰ আগত দেখিছে সেইটো বিষয়েও আপোনালোকে ধন্যবাদ দিয়ক আৰু তাৰ বিষয়ে এটা ধুনীয়া হাঁহি মুখত ৰাখক গতিকে এই 5টা টিপছ আপোনালোকে যদি নিজৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখিবলৈ পাব যে ইমান ধুনীয়া মানে মধুৰ সময় আপোনালোকে পাব যে এই পৃথিৱীত থকা সময়খিনিত মই এই বস্তুবিলাক মই ধৰি ৰাখোঁ আৱৰি ৰাখোঁ আৰু এই আৱৰি ৰখা বস্তুখিনিয়ে মোক সদায় সুখৰ কৰিব সজীৱ কৰিব আপোনালোকে নিশ্চয়কৈ মানে কি কওঁ আৰু সুখৰ হ'ব আপোনালোকৰ প্ৰত্যেকটো দিনেই সুখৰ হ'ব মধুৰ হ'ব আৰু জীৱনটো সুন্দৰ হ'ব গতিকে পিছলৈ আৰু মই বিভিন্ন ধৰণৰ টিপছ তেনেকুৱা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যিকেইটা কৰি মই সুফল হৈছোঁ আজিলৈ আপোনালোকক জাষ্ট এইকেইটা টপিকৰ ওপৰত কৈছোঁ আৰু এই টপিককেইটা আপোনালোকে দৈনন্দিন জীৱনত অৱলম্বন কৰিব আৰু সুখী থাকিবলৈ যত্ন কৰিব ধন্যবাদ তেতিয়াহ'লে আশা কৰিছোঁ আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গ নতুবা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰিব আৰু এইদৰে মটিভেশ্যনেল ভিডিঅ' আগলৈও যদি চাই থাকিব বিচাৰিছে বা জানিব পাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোক এটা কমেণ্টছ কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ আৰু এইদৰে ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এটা কৰিব কমেণ্ট কৰিব আৰু নিশ্চয় ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ